আজি মাছৰ তৰকাৰী বনাম। নিমখ হালধি সানি ল'লোঁ মাছত। মাছ ফ্ৰাই কৰি ল'ম। মাছৰ লগত বনাবলৈ জিৰা, ধনিয়া, সৰিয়হ পিচি ল'ম। আগতে তিয়াই থোৱা আছিলে। মছলাৰ লগত আদা, নহৰু দি দিছোঁ। তাতে শুকান জলকীয়াও দি দিছোঁ। একেলগে চব পিচি ল'ম। মছলা পিছা হৈ গ'ল। এয়া পিচি ল'লোঁ। মাছ ভজা হৈ গ'ল। তেল আৰু অকণমান দি দিম। পিঁয়াজ, হৈ গ'ল। ইয়াতে দিম বিলাহী এটা। এতিয়া লৰাই দিম। নিমখ, ৰং, এতিয়া মছলাখিনি দি দিম। এটা জিকা এটা কাটি থৈছিলোঁ, এইটো দি দিম। সিজিবলৈ দিম। জিকাখিনি হৈ গ'ল। জিকা সিজি গ'ল। মছলাখিনিও ভজা হ'ল। এতিয়া অকণমান পানী দি দিম জোলৰ কাৰণে। হৈ গ'ল। এতিয়া দি দিম মাছ। ওপৰতে দি দিম মান ধনিয়া। হৈ গ'ল তৰকাৰীখিনি। এতিয়া নমাই দিম। সৰিয়হ, গোটা জিৰা, ধনিয়া দি বনোৱা মাছৰ তৰকাৰীকণ কেনেকুৱা লাগিছে জনাব। এয়া হৈ গ'ল মাছৰ তৰকাৰী। বাই।